ও চেনি 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 পাই বিহুতলি তোমাক দেখা পাই তাৰপিছত ও চেনিমাই তোমাৰ বিয়া হব ও চেনিমাই মন কৰিছে কথা এটা যে প্ৰতিটো বিহু গীততে চেনিমাই হল এক অপৰিহাৰ্য নাম কিন্তু অপৰিহাৰ্য চেনিমাই কি হৈ পৰিল সেই বিষয়ে আজিৰ এই ভিডিঅ'টো আৰ্টিকেলটো আমি বহুত পঢ়ো বহুত শুনো কিন্তু এনে এটি আৰ্টিকেলৰ কথা মই এটা ক'বলৈ গৈ আছো যেটো আৰ্টিকেলে আমাৰ অসমৰ সংস্কৃতিৰ ওপৰত এক বেন আনি দিছে yes 1898 চন দ্য নেশ্যনেল গাৰ্ডিয়ান নিউজপেপাৰ তাত এটা আৰ্টিকেল প্ৰকাশ পাইছিল যেটো লিখিছিল বৌদ্ধিনাথ ভট্টাচাৰ্যয়ে তেওঁ লিখিছিলে মই কোট কৰি পেলাই কৈছো when the dancing wake high the dancers both men and women become frenzied and behave very indecently. This notorious bihu greatly demoralized the Assamese, especially the lower class. আৰু তাৰ পিছতে হঠাৎ যেনেকৈ নোট বেন হৈছিল ঠিক সেইদৰে বিহু হৈ পৰিছিলে বেন আৰু এয়া আছিল 1898 চনৰ এপ্ৰিল মাহৰ কথা সমগ্ৰ অসমতে জোকাৰণি তুলিলে মানুহৰ মন সেমেকি গ'ল কি কৰিব কি নকৰিব জাতীয় সংস্কৃতিও এনেকৈ কোনোবাই বেন কৰি দিব পাৰে এয়া এক ধুমুহাৰ দৰে আছিল বিহু মাৰিব মানে আৰু কোনেও নোৱাৰিব আৰু বহুতৰ দৰে এই চিন্তাই ব্যথিত কৰি তুলিছিলে আমাৰ ওচৰৰে নগাঁৱৰ পুৰণি গুদামৰ ওচৰৰ চলচলিৰ ঢোলৰ ৰোজা মৈমত তাটিংগা আৰু তেওঁৰ ভনীয়েক চেনিকা ভৰুক কি যে বিৰম্বনা ঢোলৰ ৰোজা কিন্তু তেওঁ ঢোল বজাব নোৱাৰে চেনিকা ভৰুৱে নাচিবও নোৱাৰে মৰমৰ বিহুটিক পালনো কৰিব নোৱাৰে কিন্তু নহয় বেছিদিন নহল তেওঁলোকৰ স্বাভিমান জাগ্ৰত হ'ল ব্ৰিটিছৰ এই সিদ্ধান্তক প্ৰতিবাদ কৰিবলৈ ওচৰৰে আনন্দ দাস নামৰ এজন লোকৰ সহযোগত গুৱাহাটী অহাৰ সিদ্ধান্ত ললে মৈমত তাটিংগাই আৰু লগতে তেওঁৰ ভনীয়েক চেনিকা ভৰুৱে আছিল এটাই উদ্দেশ্য যে বিহু নাচত একো অশালীনতা নাই আছে কেৱল মৰম আৰু তাৰপিছত ভবামতেই কাম যথা সময়ত নাৱেৰে গুৱাহাটীলৈ তেওঁলোক আহি পালেহি আৰু যেনে তেনে বহু চেষ্টা কৰি পেলাই আমাৰ আনন্দ দাসে ব্ৰিটিছ সাহাবৰ পৰা অলপ সময় উলিয়াবলৈ সক্ষম হ'ল যাতে বিহু নাচটো তেওঁলোকে চাওক আৰু চাই পেলাই নিজৰ সিদ্ধান্ত প্ৰদান কৰক তাৰপিছতে সেই বিশেষ দিনটি আহি পৰিল মইমতেও গম পাইছিল চেনিকা ভৰুৱে গম পাইছিল যে এটাই চান্স আহিব প্ৰথম আৰু অন্তিম তাৰপিছত আৰু নাহে চ' সেইবাবে মইমতৰ ঢোলৰ চেৱত চেনিকা ভৰুৱে প্ৰাণ ঢালি নাছিলে তাই জানিছিল যে এয়াই অন্তিম সুযোগ আৰু মৈমত তাটিংগিয়াও একদম হিয়া উজাৰি বিহু ঢোল বজালে আৰু বিহু গীত গালে আৰু সেইখিনি সময়ত আনন্দ দাসে সেই বিহু গীতৰ যি ভাৱাৰ্থ তাক ট্ৰান্সলেট কৰি পেলাই বগা চাহাবক বুজাই গ'ল আমাৰ সংস্কৃতিবান ব্ৰিটিছ চাহাবসকল চেনিকা ভৰুৰ যি নাচ সেই নাচ দেখি মুগ্ধ হ'ল আৰু সিদ্ধান্ত ললে যে বিহুত একো অশালীনতা নাই গতিকে তৎক্ষণাত সেই মুহূৰ্ততে বিহুৰ ওপৰত জাপি দিয়া যি বেন তাক উইথড্ৰ কৰা হ'ল তাক উঠাই লোৱা হ'ল আৰু তেতিয়াৰ পৰাই আমাৰ বিহু গীতত এটাই নাম আজিও বাজি আছে সেয়া হ'ল চেনি 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 পাই যেতিয়া এই খবৰটো ৰাষ্ট্ৰ হৈ পৰিল যে আমাৰ বিহুৰ ওপৰত থকা বেন উইথড্ৰ কৰা হৈছে উঠাই লোৱা হৈছে তেতিয়া সমগ্ৰ অঞ্চলত বিশেষকৈ নগাঁৱত এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হ'ল সকলোৱে নাচিব ধৰিলে বা গাব ধৰিলে আৰু আমি শুনা মতে সেই সময়তে গুৱাহাটীৰ পৰা বগা চাহাব নগাঁৱলৈ গৈছিল নাৱেৰে একমাত্ৰ চেনিকা ভৰুৰ বিহু নাচ চাবলৈ চ' মুছলমান মৈমত তাটিংগিয়া আৰু চেনিকা ভৰুৰ বাবেই আমাৰ বিহুটি ৰক্ষা পৰিল ৰব আপুনিও সেইটোৱে শুনিলে নেকি যোনটো মই কৈছো য়েছ এই সময়ৰ আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ কথাটো এইটোৱেই যে আমাৰ বিহুৰ বাবে যুঁজ দিয়া স্বকীয় সংস্কৃতিৰ বাবে যুঁজ দিয়া চেনিকা ভৰু আৰু মৈমত তাটিংগিয়া আছিল মুছলমান আৰু সেই মুছলমান চেনিকা ভৰু আৰু মৈমত তাটিংগিয়াৰ বাবে আজি আমি বিহুক মিউজিয়াম আৰু কিতাপত নপঢ়ি পেলাই আমি উদযাপন কৰিব পাৰিছো বিহু মঞ্চত আপুনি গৈ নাচিব পাৰিছো গাব পাৰিছো চ' চেনিকা ভৰু আৰু মৈমত তাটিংগিয়া সময়ৰ কোবাল সোঁতত ইতিহাসৰ পাতত হেৰাই গ'ল যদিও বহু ক্ষেত্ৰত অগ্ৰণী ব্যক্তিয়ে এই ইতিহাসক আকৌ এবাৰ বিচাৰি উলিয়ালে আৰু চেনিমাই আৰু মৈমত তাটিংগিয়াক আকৌ জীৱন্ত কৰি তুলিলে চ' আপুনি গম পালে বিহু গীতত চেনিমাই শব্দটোৰ প্ৰয়োজনীয়তা কিমান বেছি গুৰুত্বপূৰ্ণ